হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখন চাই ভাল পোৱা সকলৰ বাবেই খুবেই এটা বেয়া খবৰ, কিয়নো অহা 22 তাৰিখৰ পৰা আৰু চাব নোৱাৰিব এই ধাৰাবাহিকখন, যিহেতু ইতিমধ্যে 284টা খণ্ড অতিক্ৰম কৰিছে বৰষুণ ধাৰাবাহিকখনে। গতিকে মাজত মাত্ৰ আৰু কেইটামান খণ্ডৰ পিছতেই জৱনিকা পৰিব বৰষুণ ধাৰাবাহিকখন। 2022 চনৰ 8 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছিল এই ধাৰাবাহিকখন। এই ধাৰাবাহিকখনত অভিনয় কৰিছিল প্ৰিয়ম পল্লৱী, জুনু নাথ, বংকিম শইকীয়া আৰু যশস্বী ভূঞাকে আদি কৰি বহুতো অভিজ্ঞ অভিনেতা অভিনেত্ৰীয়ে। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰা কোনগৰাকী অভিনেতা বা অভিনেত্ৰীৰ অভিনয় চাই আপোনালোকৰ বাৰু ভাল লাগিছিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু বৰষুণ ধাৰাবাহিকখনৰ আপুনি যদিহে এগৰাকী নিয়মীয়া দৰ্শক আছিল তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আৰু এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।